মই দীপক শৰ্মাই এটা ভিডিঅ' ইউটিউবত বহুত চলে যেতিয়া আপুনি থাম্বনেইলটো দিয়ে সঁচা ভালপোৱাৰ লক্ষণ কি মই ভাবিলোঁ এই টপিকটোৰ ওপৰত ময়ো এটা ভিডিঅ' বনাওঁ বিভিন্ন ভিডিঅ' চালোঁ বিভিন্ন কিতাপ পঢ়িলোঁ সাইকোলজিকেল ফেক্টছবোৰ চালোঁ কিন্তু এটা কথা মই ব্যক্তিগতভাৱে মই সিদ্ধান্তত উপনীত হ'লোঁ মই ভুল হ'ব পাৰোঁ যে আচলতে ভালপোৱাৰ কোনো লক্ষণেই নাথাকে আৰু আপুনি যিদিনাই খুচৰিব লাগিব যে সায়েন্স অফ ট্ৰু লাভ বা ভালপোৱাৰ লক্ষণ কি সিদিনাখনেই আপুনি হয়তো অনুভৱ কৰিব কুছ তো গড়বড় হে কিবাটো খেলি মেলি আছে যাৰ বাবে আপুনি সায়েন্স অফ ট্ৰু লাভ বিচাৰিব লগা হৈছে পৃথিৱীত প্ৰেমৰ অনেক উদাহৰণ আছে তেওঁলোকে হয়তো কেতিয়াও বিচৰা নাই যে সায়েন্স অফ ট্ৰু লাভ যেনেকৈ কোনো আমি শেহতীয়াভাৱে আমি যদি কওঁ আপোনালোকে বুজাত সহজ হ'ব কৰোনা ভাইৰাছৰ যদি কোৱা হয় জ্বৰ হ'ব লক্ষণ নোহোৱাকৈও কৰোনা ভাইৰাছ হ'ব পাৰে গতিকে লক্ষণ নোহোৱাকৈ প্ৰেম হোৱাটো কি ডাঙৰ কথা মানুহৰ মানসিক যিটো মানসিক অৱস্থা সেই মানসিক অৱস্থাটো অতি জটিল কৰোনা ভাইৰাছতকৈ 100 গুণে বেছি জটিল গতিকে এই জটিল বস্তুটোৰ পৰা লক্ষণ উলিওৱাটো একেবাৰে সাধাৰণ কথা নহয় কিন্তু মই আপোনালোকক দুটামান খুব গুৰুত্বপূৰ্ণ কথা ক'ম বিশেষকৈ যিসকল ছাত্ৰ ছাত্ৰী তেওঁলোকৰ বাবে এই কথাটো অতি গুৰুত্বপূৰ্ণ বুলি মই ভাবোঁ আৰু আপুনিও যদি ভাবে এই কথাখিনি গুৰুত্বপূৰ্ণ আপুনিও অনুধাৱন কৰিব প্ৰেম যেতিয়া হয় বহুতেই যিগৰাকী প্ৰেমিক থাকে বা প্ৰেমিকা থাকে বহু সময় ফোনত কথা পাতিবলৈ বাধ্য কৰায় বা কয় আৰু যদি সিমান সময় কথা নাপাতে খং কৰে কিন্তু মনত ৰাখিব বন্ধুসকল যিয়ে আপোনাক প্ৰকৃততে ভাল পায় আপুনি যদি এগৰাকী শিক্ষাৰ্থী তেওঁ আপোনাক বেছি সময় ফোনত কথা পাতিব নিবিচাৰিব আপোনাক ক'ব যে পঢ়াৰ সময় তুমিও পঢ়িব যোৱা ময়ো পঢ়িব যাওঁ অবাবত আমি সময় নষ্ট নকৰোঁ গতিকে মই ভাবোঁ সেয়া হৃদয়ৰ পৰা হোৱা এক অনুভূতি আৰু আপুনি যাক ভাল পায় তেওঁৰ ভাল হোৱাটো আপুনি বিচাৰে গতিকে ঘণ্টাৰ পিছত ঘণ্টা ফোনত কথা পাতি থকাটো যে প্ৰেম বিশেষকৈ পঢ়াকালত অন্ততঃ মই সঁচা বা সমৰ্থন নকৰোঁ কিছুমানে কেতিয়াবা চাকৰি কৰে ঘণ্টাৰ পিছত ঘণ্টা ফোন কৰিবলৈ বাধ্য কৰায় তাৰপিছত বহু ক্ষেত্ৰত চাকৰি হেৰুৱাবলগীয়াও হয় এতিয়া মই যিটো ক'ব বিচাৰিছোঁ যে কোনোবাই যদি আপোনাক অত্যন্ত ভাল পায় তেনেহ'লে আপোনাক ক'ব মোৰ লগত অলপ সময় কথা পতা বাকী তুমি নিজৰ কামত গুৰুত্ব দিয়া অৰ্থাৎ সঁচা ভাল পোৱাই আপোনাক প্ৰেৰণা যোগাব আগবাঢ়ি যোৱাৰ বাবে গতিকে বন্ধুসকল এই বয়সত বিশেষকৈ মই পুনৰবাৰ কৈছোঁ যে ছাত্ৰ ছাত্ৰীসকলৰ বাবে এই বিশেষ কথাটো মন কৰিব লাগে বহুতে এই গিফ্টৰ ডিমাণ্ড কৰে তেনেকুৱা থাকে মই শুনো যে মোক এইটো গিফ্ট লাগিব ইমান কম দামী গিফ্ট দিছা বন্ধুসকল মই ভাবোঁ যে সেয়াও প্ৰেম হ'ব নোৱাৰে মোৰ দৃষ্টিত হ'বও পাৰে কিন্তু মোৰ দৃষ্টিত হ'ব নোৱাৰে কাৰণ আপুনি যদি কাৰোবাক ভাল পায় তেওঁৰ যদি ঘৰৰ অৱস্থা বিশেষ ভাল নহয় তেওঁ আপোনাক ক'ব যে মোক কোনো গিফ্টৰ প্ৰয়োজন নাই তুমি টকাবোৰ জমা কৰা তাতকৈ তুমি নিজৰ মাক নিজৰ দেউতাক নিজৰ ভণ্টিক কিবা এটা গিফ্ট দিয়া আমি চলি যাম জীৱনটো বহুত দীঘলীয়া দুয়ো চাকৰি কৰিম তাৰপিছত আমি গিফ্ট দিম তুমি মোক দিবা মই তোমাক দিম এনেকুৱা ধৰণৰ কথা ক'ব গতিকে পঢ়াৰ সময়ত আপোনাক অধিক সময় যদি ডিষ্ট্ৰাব কৰে এক প্ৰকাৰৰ পঢ়িব নকয় সেইটো প্ৰকৃত ভালপোৱা বুলি মই নাভাবোঁ কামৰ সময় যদি আপোনাক ডিষ্ট্ৰাব কৰে বা আপোনাক ৰাতি 12 বজাত ঘৰৰ পৰা আপুনি ওলাই আহিব লাগিব কথা পাতিবলৈ নিশা আপুনি ঘৰৰ পৰা মনে দৰ্জা খুলি বা আপুনি ঘৰৰ পৰা বাহিৰত ওলাই আহিবলৈ বাধ্য কৰায় সেই চিনবোৰ প্ৰকৃত ভালপোৱাৰ চিন নহয় বুলি মই ভাবোঁ গতিকে ভালপোৱাৰ লক্ষণ এই লক্ষণসমূহ য'ত নাথাকে সেইখিনিয়ে হ'ল আচলতে ভালপোৱাৰ লক্ষণ এক সুন্দৰ অনুভূতি এই সময়টো বিশেষকৈ শিক্ষাৰ্থীসকলৰ সেই সময় জীৱন গঢ়াৰ সময় ইয়াত চব লাগিব প্ৰেম লাগিব ৰোমাঞ্চ লাগিব বিষাদ লাগিব সকলো লাগিব আগবাঢ়ি যাওক নিজেও আগবাঢ়ি যাওক নিজৰ ভালপোৱাজনকো আগবঢ়াই লৈ যাওক জীৱন জিন্দাবাদ দৰ্শকসকল আমাৰ এজেড নিউজ পইণ্ট চেনেলটো ছাবস্ক্ৰাইব কৰি এতিয়াই ৰাখক কাৰণ নতুন ভিডিঅ' পাই থাকিব আৰু নতুন ভাল ভিডিঅ' পাই থাকিব এনেধৰণৰ খবৰসমূহ নিউজ চাবলৈ মটিভেশ্যনেল ভিডিঅ' নিউজ ভিডিঅ' সকলো চাবলৈ এতিয়াই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক ধন্যবাদ জয় আই অসম জীৱন জিন্দাবাদ